নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছোঁ নৰসিংহ আৰু পুঠি মাছৰ জোল। আহক এয়া মোৰ লগত আপোনালোকে চাই যাব কেনেদৰে মই বনাওঁ। মই পুঠি মাছ খাই বহুত ভাল পাওঁ, সেইকাৰণে মই পুঠি মাছৰ ৰেচিপি এটা আপোনালোকক আজি দেখাবলৈ লৈছোঁ। এয়া প্ৰথমতে লৈছোঁ নৰসিংহ পাতকেইটা ভালদৰে ধুই ল'লোঁ। লৈ এতিয়া মিক্সি বাতিটোত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। ইয়াতে মই ভাতকেইটাৰ লগত আদা, নহৰু, জলকীয়া এইবিলাক দি ল'ম একেলগে। নৰসিংহ আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰ। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া লাগিব আলু মই লৈছোঁ এটা, সৰু সৰুকৈ কাটি লৈছোঁ। অলপ ডাঙৰ চাইজৰ আলুটো লৈছোঁ। এয়া কুকাৰত বহাই দিছোঁ, অলপমান বইল কৰি ল'ম। নিমখ অকণমান দি দিছোঁ। এতিয়া মই পুঠি মাছখিনিহঁত ল'লোঁ। এয়া নিমখ হালধি সানি লৈছোঁ। ইফালে কেৰাহী এখন পাতি ল'লোঁ, তেল গৰম হৈ মাছখিনি ভাজি লওঁ। অলপমান মচমচীয়াকৈ ভাজিম মই। আপোনালোকে বাৰু কোনে কোনে পুঠি মাছ খাই ভাল পায় জনাবচোন মোক। মই বহুত ভাল পাওঁ খাই। মোৰ মাছখিনি অলপমান বেছিকৈ দিছোঁ, এতিয়া লৰাবলৈ দিগদাৰ হৈ গ'ল। আপোনালোকে যদি বনায় তেতিয়াহ'লে মাছখিনি অলপ কমাই ভাজিব। এয়া মোৰ প্ৰায় মাছ ভজা হৈয়ে গৈছে। আনফালে মই কেৰাহী এখন পাতি ল'লোঁ। কেৰাহীত তেল অলপ গৰম হ'বলৈ দিছোঁ। এয়া আলু যে বইল কৰি লৈছিলোঁ সেইখিনি দি দিলোঁ, অলপমান ভাজি লওঁ। তাৰপাছত নৰসিংহ পাতখিনি মই যিহেতু পিঁয়াজ, নহৰু, আদা, জলকীয়া একেলগে পেষ্ট বনাইছিলোঁ সেইখিনি দি দিলোঁ। এতিয়া ভালদৰে অলপমান ভাজি ল'ম। ভাজি তাতে জিৰা গুড়া, ধনিয়া পাউডাৰ, ৰেড চিলি অকণমান দি দিছোঁ। অলপমান হালধিও দি দিলোঁ। এতিয়া পানী দি দিছোঁ। ভালদৰে মিক্স কৰি পানীখিনি আৰু অলপ দি দিম পানী পিছত। এতিয়া অলপমান লৰাই মেলি মই ঢাকি দিম। অলপমান 5 মিনিটমান উতলিব দিয়াৰ পাছত এয়া দেখিছেনে উতল আহিলে। এতিয়া মই মাছখিনি দি দিম। মাছখিনি দিয়াৰ পাছত আমাৰ তৰকাৰী ৰেডি হৈছেই প্ৰায়। এয়া তৰকাৰী ৰেডি। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। বহুত সময়ো নালাগে এই তৰকাৰীখিনি বনাবলৈ। আপোনালোকে অতি সহজতে বনাব পাৰে। ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এই ৰেচিপিটো যদি ভাল পালে আপোনালোকেও বনাই চাব। ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।